নমস্কাৰ বন্ধুসকল, মই মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই আছে আৰু মোৰো ভালেই। মোৰ চেনেলৰ আগৰকেইটা ভিডিঅ' চাই আশা কৰোঁ আপোনালোক সকলোৱে ভালেই পাইছে। আৰু আজিও মই এফালে যাবলৈ ওলাইছোঁ আৰু ক'ত যাম কি কৰোঁ আপোনালোক সকলোকে দেখাই যাম এই ভিডিঅ'টোৰ জৰিয়তে। নিশ্চয় চাই ভাল পাব আপোনালোকে আৰু ভিডিঅ'টো শেষলৈকৈ চাব বুলি আশা কৰিলোঁ। আমি এতিয়া আহি আছোঁ বাবা ৰামদেৱ মন্দিৰলৈ আৰু এইটো দেখিছে ন, তাতে লিখা আছে বাবা ৰামদেৱ মন্দিৰলৈ বুলি। এইটো দেখিছে, তাৰপিছতে এই ফ্ৰণ্ট ৰাস্তাটোৱেদি সোমাই গৈ অলপ দূৰ গৈয়ে মন্দিৰটো পাম। আৰু এইখন জেগাখিনিৰ নামটো হৈছে অক্ষয়বাৰী। তাত দেখিবই আপোনালোকে। বলকচোন চাওঁ আজি ৰামদেৱ বাবাৰ মন্দিৰ। এয়া আমি বাবা ৰামদেৱ মন্দিৰলৈ আহি আছোঁ। এইটো চাওক, এয়া মন্দিৰৰ পৰিৱেশটো। আমি সোমাইছোঁ গেটেদি। এয়া মন্দিৰ পাইছোঁহি আৰু আছে ধুনীয়া জেগা পাৰ্কিঙৰো। গাড়ী আনিলে বা যিকোনো গাড়ী আনিলে আপোনালোকে ইয়াতে থ'ব পাৰিব। পাৰ্কিঙৰ ধুনীয়া সুবিধা আছে ইয়াত। চাওক, এয়া পাৰ্কিঙৰ জেগা বহুতখিনি ধুনীয়া আৰু ডাঙৰ বহল। এয়া বাবা ৰামদেৱৰ মন্দিৰ আৰু ইয়াৰ ভিতৰখিনি আমি কিমান ধুনীয়া চাওকচোন। আৰু আমি ইয়াৰ ভিতৰখিনি দেখাবলৈ চেষ্টা কৰিম, বলক। মন্দিৰৰ ভিতৰত কিমান ধুনীয়া। মন্দিৰৰ ৱালবোৰত ইমানেই ধুনীয়াকৈ ভগৱানৰ ছবি অংকিত কৰা আছে, সঁচাকৈ ধুনীয়া লাগিছে দেখি। এয়া মন্দিৰৰ বাহিৰৰ ভাগ, কিমান ধুনীয়া চাওকচোন আপোনালোকে। বাবা ৰামদেৱ মন্দিৰৰ ৰাতিৰ দৃশ্যটো আপোনালোকক এতিয়া দেখাম, বলকচোন।
এই মন্দিৰভাগ সঁচাকৈয়ে ধুনীয়া আৰু খুব পৰিপাটিকৈ ৰাখিছে এওঁলোকে আৰু আপোনালোক সকলো আহিবচোন ইমান ধুনীয়া লাগে আৰু মনটো সঁচাকৈ পবিত্ৰ লাগে আহিব আপোনালোকে যোৰহাটত থকা বাবা ৰামদেৱ মন্দিৰলৈ সকলো আহিব খুব সুন্দৰ এটি পৰিৱেশ আৰু আজি মই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব যিসকল নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ ধন্যবাদ।